বন্তি তুই উঠিবলৈ হোৱা নাই নে উঠ আকৌ নহ'ব নহ'ব উঠ তই 5 মিনিট কৈ দিনটো শুই থাকিবি দাদা তুমি কিবা মোক সদায় শুৱাই কৰা তই এতিয়া উঠিবি নে না নে মই গৈ তোক পানী ঢালিব লাগিব উঠিলো দে মই অলপ দেৰি শুলোৱে যেনিবা তাতে তই ইমান পগলা হ'ব লাগে নে মই পগলা হোৱা নাই মাইনা তোৰ স্কুল নাই বুলি তই ইমান দেৰিলৈ শুই থাকিব লাগে নে স্কুল নাই কাৰণে তুমি অলপ দেৰিলৈ শুব বিচাৰো দে হ'ব দে মোৰ কলিজাটো টেবুলত চাহ বাকি থৈছো মুখখন ধুই খা গৈ হ'ব দে তই মোক ইমান ক'ব নালাগে তোৰ মুখখন আজিকালি বহুত চলা হৈছে মইনা চলিবই মইতো এতিয়া সৰু হৈ থকা নাই উফ দে হ'ব দে মই এতিয়া কামলৈ ওলাই যাওঁ তই ভালকৈ থাকিবি হ'ব দে দাদা তই কিন্তু আজি সোনকালে আহিবি মোৰ অকলে থাকি অকণো ভাল নালাগে দেচোন মই বাৰু চেষ্টা কৰিম সোনকালে আহিবলৈ ঠিক আছে তেনেহ'লে কামৰ পৰা আহোঁতে মোৰ কাৰণে কিবা লৈ আহিবি হ'ব দে তই কিন্তু ক'তো ওলাই নাযাবি খুৰী কিবা কাম পাম নেকি কৰিব লগা কাম এটা আছে হলি কৰা যদি কি কাম কৰিব লাগিব খুৰী ইটা বালি অলপ বব লগা আছিল পাৰিবানে পাৰিম কিয় নোৱাৰি মই এইবিলাক কাম সৰুৰ পৰা কৰি কিনে ডাঙৰ হোৱা ঠিক আছে কৰাহি নহলি এয়া দেখিছা নহয় বালি ইয়াৰ পৰা লৈ গৈ পিছফালে থৈ আহিবলৈ হ'ব দিয়ক খুৰী খুৰী এগিলাছ পানী পাম নেকি পিছফালে দমকলটো আছে নহয় তাতে গৈ খাই আহা ভাইটি বেয়া নোপোৱা যদি এইবাৰ কলটো মাৰি দিবা নেকি মই অকণমান পানী খাওঁ নিজৰ আপোনাৰ নেকি নিজে মাৰি খা মই ইয়াক কল মাৰিবলৈ আছো নেকি নিজে মাৰি খা হ'ব দিয়া ভাইটি মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়া মই পাৰিম দিয়া নিজে মাৰি খাবলৈ বহি আছা যে কাম যে একো কৰাই নাই অলপ ভাগৰ লাগিছে খুৰী সেইকাৰণে অকণমান বহিছোঁ এনেকে বহি থাকিলে মই কিন্তু 1 টকাও নিদিওঁ হ'ব দিয়ক খুৰী কৰি আছো কামখিনি হ'ল দিয়ক কামখিনি ভালকে কৰিছানে খুৰী একদম ভালকৈ কৰিছোঁ ঠিক আছে নহ'লে এইটো লোৱা ঠিক আছে মই আহিছোঁ কিবা কাম থাকিলে জনাব ঠিক আছে জনাম দিয়া মইনা শুনচোন মই আহি পালোহি গৈছো দাদা কি হ'ল মই তোৰ কাৰণে কিবা লৈ আহিছোঁ চাও এয়া হে মই আকৌ চাওমিন মগু বুলিয়ে ভাবিছিলোঁ মানে মোৰ লগৰবোৰে সদায় কৈ থাকে সিহঁতে বোলে সদায় গধূলি চাওমিন মমোহে খায় ঠিক আছে দে তেনেহ'লে মই কালি তোৰ কাৰণে আহোঁতে চাওমিন বা মমো লৈ আহিম দে এতিয়া যা ভালকৈ 1 কাপ চাহ বনা মই মুখ হাত ধুই আহোঁ ঠিক আছে তেনেহ'লে মই বনাই আছোঁ মইনা তোৰ চাহ হ'লনে হৈছে ৰবা আরে তুই সাকো মই বাকি থৈছো ৰবা
যা তই আহিব নালাগে, তই চাহখিনি খাই অলপ পৰ গৈ, মই চাহটো খাই অলপ জিৰণি লওঁ। হ'ব দিয়া। বহুত ভাগৰ লাগিছে দেই, অলপ জিৰণি লওঁ। মইনা, তহঁতৰ লকডাউনৰ কাৰণে পঢ়া শুনা বৰবাদ গ'ল ন? দাদা। স্কুল বা কেতিয়া খোলে তহঁতৰ ঠিকটো নাই। লকডাউনৰ কাৰণে চব স্কুল কলেজ বন্ধ কৰি দিছে এতিয়া। উপায়তো নাই আৰু, স্কুল কলেজ নুখুলেই চাগে। হ'ব দিয়া, তুমি এতিয়া জিৰণি লোৱা, মই পঢ়ি আছো। হয় নেকি মোৰ কলিজাটো? চাওঁ এইফালে আছোন, চুমা এটা খাওঁ। কি যে কোৱা দাদা। দাদা, আজি কামলৈ নাযাওঁ নেকি? নাযাওঁ মইনা, মোৰ আজি গাটো কিবা ভাল লগা নাই। চাওঁ দাদা, কি হৈছে? ৰাম, জ্বৰ দিছে, ৰবা মই জল পাতি দি আছো। চাওঁ দাদা, মূৰটো আগবাঢ়ি দিয়াচোন। তই এতিয়াই ভাল পাই যাবি। কোনোবা আহিছে, চাহ গৈছো। দাদাচোন, আহক ভিতৰলৈ। মইনা, দাদা ঘৰত আছেনে? আছে, আহক ভিতৰলৈ। ব'লা। পাঞ্জল দেখোন। ইয়াতে বহক। ঠিক আছে মইনা। মইনা, যা চাহ বনাগৈ। ঠিক আছে দাদা। তই আজি কামত কিয় যোৱা নাই? কিবা হৈছে নেকি? নাই আজি মোৰ কিবা গাটো ভাল লগা নাই। মানে কালি এঘৰ মানুহ তাতে কাম কৰিবলৈ গ'লো, ৰ'দ দি আছিল। এনেকৈয়ে কাম কৰি ঘৰটোত আহোঁতে গধূলিৰ পৰা গাটো কিবা ভাল লগা নাই। কিয়? কিহৰ বাবে তই ইমান ৰ'দত কাম কৰিব লাগে? নগ'লেও নহয়, মই কাম কৰিব নগ'লে কোনে ঘৰখন চলাব? ময়ে একমাত্ৰ ঘৰখনত ইনকাম কৰি কিনে চলাব লাগে ঘৰখন। এতিয়া মই কাম কৰিব নগ'লে কেনেকৈ হ'ব কচোন? এইটোতো হয়ে বাৰু, কিন্তু আজিকালি এই কৰোণা সময়ত কায়োতো ঘৰৰ পৰা নাই, তই কিয় যাব কিয়? এতিয়া মই কাম কৰিব নগ'লে আমাক কোনে খুৱাব? সেইটোতো হয়ে বাৰু। দিয়া, তুমি অলপ ভালদৰে চলিবা। এতিয়া মই আহোঁ। দে তই যা। দাদা গ'লে নেকি? গ'লো মানে। ঠিক আছে তেনেহ'লে, আমি দুটাই খাওঁ। দে খা বহি লৈ আহ। দাদা, তেনেহ'লে মই ভাতটো বাঢ়ো। যা বা। দাদা, ভাতটো বাঢ়িছো, খোৱাহি। গৈছো মইনা। মইনা, মই আহিলো, তই থাক। ঠিক আছে। মইনা, মইনা, এফালে আছোন। আৰে দৰ্জাখনো বন্ধ, ক'ত গ'ল তাই? মইনা, আৰে ক'ত গ'ল তাই? ঘৰতো নাই, বৰমাহঁতৰ ফালে যাব পাৰে, একবাৰ চাই আহোঁ। বৰমা, 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 হেল্ল' বৰমা ক'ত? বমা আছে, ভিতৰত আছে, ৰ'বা মই মাতি দি আছোঁ। আমাৰ ভণ্টি আহিছিল নেকি ইয়াতে? ক'ত গৈছেনো? হয় নেকি? ক'ত গ'ল তাই? ক'ত গৈছিলিনো তই? মই লগৰবোৰৰ লগত খেলিব গৈছিলো আকৌ। বৰমাকতো কৈ যাব লাগে তই, মই গোটেই গাঁওখন বিচাৰি ফুৰিছোঁ। তইনো কিয় বিচাৰি যাব লাগে মোক? দে হ'ব দে, এতিয়া ভিতৰলৈ আহ। গৈ আছো দে।
হৈছে মই এতিয়া কি কৰোঁ সিহঁতক তাতে বাচন কৰিব যাব কোনে দিছিল কি হ'ল একো নকছে কিয় তোৰ দুখ কষ্ট দেখিব নোৱাৰিলে মই কৈছো এইফালে আহা মই না তুমি কোনোদিন একো বস্তুৰ অভাৱ দিয়া নাই নে দিছো আজি পৰা কৰিলে তই এইবিলাক কাম কেতিয়াও নকৰিবি তই কষ্ট কৰিলে মোৰ বহুত বেয়া লাগিব হ'বনে দাদা আজি পৰা নাযাওঁ ঠিক আছে তেনেহ'লে ভিতৰলৈ বল দাদা কিয় মইনা আজি তেনেহ'লে আমি ফুৰি আহো ব'লা ক'ৰ পৰা মইনা জেঠীমাহঁতৰ ঘৰৰ পৰা হয় নেকি যা তেনেহ'লে ওলাই আহ যা মইনা তোৰ ভালনে ফোন কৰি আকৌ ব'লা দাদা ঠিক আছে বল কি হৈছে ভণ্টি তোমাৰ কি হৈছে দাদা গাড়ীখন খুলি আহিছে ক'ত বলা দাদা উঠ না দাদা উঠ না ভণ্টি তোমাৰ দাদা আৰু নাই হ'ব নোৱাৰে ভণ্টি এয়া হৈছে হ'ব নোৱাৰে দাদা নমস্কাৰ বন্ধুসকল কেনেকুৱা লাগিল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু যদি কিবা ভুল হৈছে তেতিয়া কমেন্ট কৰি জনাব